নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আপোনালোকলৈ লৈ আহিছোঁ 10টা ফেক্ট। তেন্তে দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম ফেক্টটো হ'ল, বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় বাদুলি দেখিছে। বাদুলি একমাত্ৰ স্তন্যপায়ী প্ৰাণী যি উৰিব পাৰে। বন্ধু বান্ধৱীসকল আপোনালোকে হয়তো ঘোঁৰাই থিয় হৈ হোৱাৰ কথা সকলোৱে জানে। বন্ধু বান্ধৱীসকল আপোনালোকে জানেনে ঘোঁৰাৰ পোৱালি জন্ম হোৱাৰ কেইঘণ্টামানৰ পিছতেই দৌৰিব পাৰে। বন্ধু বান্ধৱীসকল আপোনালোকে যদি কেনেবাকৈ আইফোন এটা পাই যায় আপোনালোকৰ মনটো নিশ্চয় ভাল লাগিব। কিন্তু আপোনালোকে এটা কথা জানেনে, আইফোনত SD কাৰ্ড লগাব পৰা নাযায়। বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় ঘৰিয়ালৰ নাম শুনিছে বা নিশ্চয় ঘৰিয়াল দেখিছে। বন্ধু বান্ধৱীসকল আপোনালোকে জানেনে ঘৰিয়ালে নিজৰ জিভা বাহিৰলৈ উলিয়াব নোৱাৰে। বন্ধু বান্ধৱীসকল আপোনালোকক নিশ্চয় মহে কামুৰিছে। আপোনালোকে জানেনে কেৱল মাইকী মহে কামুৰে। তেন্তে আপোনালোকক যি মহে কামুৰিছিল সেই মহ নিশ্চয় মাইকী মহ আছিল। বন্ধু বান্ধৱীসকল ফেক্টবোৰ চাই কেনে পাইছে কমেণ্ট কৰি জনাবচোন। আৰু যদিহে চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। আপোনালোকৰ সহায়েৰে মোক এনেধৰণৰ ভিডিঅ'বোৰ বনাবলৈ উৎসাহ যোগাব। বন্ধু বান্ধৱীসকল আপোনালোকে ব্ৰাজিল নামটো নিশ্চয় শুনিছে। বন্ধু বান্ধৱীসকল আপোনালোকে জানেনে ব্ৰাজিল নামটো এজোপা গছৰ নামেৰে ৰখা হৈছিল। বন্ধু বান্ধৱীসকল আপোনালোকে জানি হয়তো আচৰিত হ'ব, ভালুকৰ 42টা দাঁত থাকে। বন্ধু বান্ধৱীসকল আপোনালোকে জানেনে আপোনালোকৰ জিভাখন বাহিৰলৈ উলিয়াই আপুনি কথা ক'ব নোৱাৰে। যদিহে বিশ্বাস হোৱা নাই তেন্তে আপুনি ট্ৰাই কৰি চাব পাৰে। বন্ধু বান্ধৱীসকল আপোনালোকে জানি আচৰিত হ'ব যে মানুহৰ ভৰিৰ উচ্চতা আৰু ভৰিৰ ওপৰৰ অংশৰ উচ্চতা প্ৰায় সমান থাকে। ফোনটো গোটেই ৰাতি চাৰ্জ দিলে কি হ'ব পাৰে? বন্ধু বান্ধৱীসকল আপোনালোকৰ মনলৈ নিশ্চয় এই প্ৰশ্ন আহিছে। আজি মই আপোনালোকক ইয়াৰ কথা ক'বলৈ লৈছোঁ। আপোনালোকে হয়তো শুনিছে যে গোটেই ৰাতি চাৰ্জ দিলে ফোনটো গৰম হ'ব আৰু বেটাৰী কেপাচিটি বেয়া হ'ব পাৰে বা কেতিয়াবা ব্লাষ্ট হৈ যাব পাৰে। এই কথাটো ক'বলৈ গ'লে আগৰ কিপেড ফোনৰ ক্ষেত্ৰত সঁচা আছিল, কিন্তু আজিকালিৰ স্মাৰ্টফোনৰ ক্ষেত্ৰত নহয়। কিয়নো আজিকালিৰ মোবাইল কোম্পানীবোৰে লিথিয়াম আয়ৰণৰ বেটাৰী ব্যৱহাৰ কৰে, যিটো 100% চাৰ্জ হোৱাৰ পিছত অটো কাট হৈ যায়। গতিকে ব্লাষ্ট হোৱাৰ ভয় নাথাকে।